নমস্কাৰ। তামৰ পাত্ৰত পানী খালে আমাৰ কি উপকাৰ হয় জানো আহক। আজিকালি মানুহে পানী খাবলৈ বহু ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰে। কাঁচেৰে তৈয়াৰী সুন্দৰ পাত্ৰৰ আদৰ বাঢ়িছে। কিন্তু কেৱল দেখাতেই সুন্দৰ হ'লে হ'ব জানো? উপকাৰো থাকিব লাগিব। তামৰ পাত্ৰত পানী গ্ৰহণ কৰা স্বাস্থ্যৰ বাবে ভীষণ উপকাৰী। এই প্ৰথা প্ৰাচীন যুগৰ পৰা চলি আহিছে। মাজতে মানুহে পুৰণি বস্তুবোৰৰ ব্যৱহাৰ বাদ দিছিল যদিও শেহতীয়াকৈ আকৌ লাহে মানুহৰ সজাগ হ'বলৈ লৈছে। বহুতৰে ঘৰত আজিকালি আকৌ তামৰ মগ, গ্লাছ, তামৰ বটল ব্যৱহাৰ কৰা আৰম্ভ হৈছে। তামৰ পাত্ৰত পানী খালে কি উপকাৰ পোৱা যায় জানো আহক। ১ নম্বৰ, হজম শক্তি বঢ়ায়। পেটত জমা থকা ক্ষতিকাৰক টক্সিন বাহিৰ কৰাৰ সমান্তৰালকৈ লিভাৰ আৰু কিডনিৰ কাৰ্যক্ষমতা বঢ়োৱাত সহায় কৰে তামে। ২ নম্বৰ, এনিমিয়া দূৰ কৰে। ৰক্ত হিমোগ্লোবিনৰ মাত্ৰা কমি থাকিলে এনিমিয়াৰ সমস্যা হয়। তেনে ক্ষেত্ৰত তামৰ পাত্ৰত ৰখা পানী খাব লাগে। অভ্যাস নাথাকিলে অভ্যাসটো কৰি ল'লে ভাল হ'ব আৰু এনেকৈ আপোনালোকে পানী খালে অতি কম সময়তে ফলাফল লাভ কৰিব। ৩ নম্বৰ, ওজন হ্ৰাস কৰাত সহায় কৰে। তামৰ গ্লাছত পানী খোৱাৰ অভ্যাস কৰিলে হজম শক্তি বাঢ়ে। আনপিনে শৰীৰত জমা থকা অতিৰিক্ত চৰ্বি কমিব। ৪ নম্বৰ, ক্ষত বা আঘাত নিৰাময়। এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ পৰিপূৰ্ণ হৈ থকাৰ বাবে ক্ষত বা ঘাঁ সোনকালে শুকায়। ৰোগ প্ৰতিৰোধ ক্ষমতাও সাংঘাতিককৈ বাঢ়ি উঠে। ৫ নম্বৰ, উচ্চ ৰক্তচাপ কমায়। যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে তামৰ পাত্ৰত পানী খাব লাগে। উচ্চ ৰক্তচাপ একেবাৰে নিয়ন্ত্ৰিত হৈ থাকিব। অধিক সময়ৰ বাবে তামৰ পাত্ৰত থৈ খোৱা পানী কেতিয়াবা দেহৰ বাবে বিপদজনক হ'ব পাৰে। যদিহে আপুনি তামৰ পাত্ৰত খোৱা পানী সকলো সময়তে খাব বিচাৰে আৰু যদিহে আপোনাৰ কোনো ধৰণৰ ৰোগ আছে তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ লৈ আগবাঢ়ি যোৱা ভাল। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন বন্ধু-বান্ধৱীসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।